তিনিটা বস্তুৱে জীৱনক কাকো অপেক্ষা নকৰে, জন্ম, মৃত্যু আৰু সময়। তিনিটা বস্তু জীৱনত এবাৰে পোৱা যায়, পিতৃ মাতৃ আৰু যৌৱন। তিনিটা বস্তু সদায় নিজৰ অধীনত ৰাখিব লাগে, কাম, কোন আৰু মোহ। তিনিজনক সদায় সন্মান কৰিব লাগে, পিতৃ মাতৃ আৰু গুৰু। তিনিটা বস্তু সদায় স্মৰণ কৰি চলিব লাগে, ঈশ্বৰ, মৃত্যু আৰু প্ৰেম। তিনিটা বস্তুৰ পৰা সদায় নিজক বচাই চলিব লাগে, কুসংগ, আত্মস্বাৰ্থৰ পৰনিন্দা। তিনিজনৰ প্ৰতি সদায় দয়াশীল হ'ব লাগে, নাবালক, ভোকাটো আৰু পাগল। তিনিটা বস্তু ওলাই গ'লে ঘূৰি নাহে, শৰ, মুখৰ কথা আৰু প্ৰাণবায়ু। তিনিটা কথা কেতিয়াও পাহৰিব নালাগে, কৰ্তব্য, ঋণ আৰু আত্মসন্মান। তিনিটা বস্তুৱে জীৱন নষ্ট কৰে, কুচ, চৰিত্ৰ, আলস্য আৰু অহংকাৰ। তিনিটা বস্তুৱে সদায় আয়ুস কমায়, অসৎ চিন্তা, পৰৰ অনিষ্ট, পৰচৰ্চা। তিনিটা বস্তুৱে জীৱন মহৎ কৰি তোলে, সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন। শেষত তিনিটা কাম কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়ালৈ বিদ্যালয় আগলৈ আকৌ লগ পাম। জয় আই অসম।